এয়া আমাৰ এতিয়া বৰজলাৰ ৰাসত আমাৰ চানপাপড়িৰ দোকান দিব কিহৰ দোকান দিব কওকচোন চানপাপড়িৰ দোকান দিব চানপাপড়িৰ দোকান দিব কি থাকিব আপোনাৰ দোকানত আইটেম পাপড় চানপাপড়ি আৰু পপকৰ্ন এইখিনি বস্তু থাকিব আৰু আপোনালোকৰ দোকানত আহিবৰ কাৰণে মাতক মানুহখিনি খালি মানুহ আহিব লাগে আমাৰ লগত থাকিব লাগে আৰু খাব লাগে হ'ব লাগে আৰু বাদ বাকী যি হয় নহওক ক'ব নোৱাৰো কিন্তু থকা দিনকেইটা হাঁহি ধেমালি কৰি থাকিব লাগে আৰু কি কৰিব লাগে খাব লাগে নাই খাৱাটো মেইন আপুনি জানে না আৰু খাৱা মানুহখিনি বনাই যিটো বস্তু মানে আমাক খাৱা বস্তুখিনি আপোনালোকে দিবা পাইছে নে তৃপ্তিত তাতকৈ আৰু ভগৱান কোনো নাই কাৰণ খাদ্য এটা বস্তু এটা তৈয়াৰ কৰা হৈ আছে তৈয়াৰ কৰি ফেলে আপুনি বেলেগক খুৱাইছে বেলেগৰ অন্তৰ আত্মা আপুনি তৃপ্তি কৰিছে তৃপ্তি কৰি চবে কৰিব নোৱাৰে নহয় চবে কৰিব নোৱাৰে নাপাৰে গতিকে এই এওঁলোকৰ দোকানত আহিব এওঁলোকৰ খুব এটা ধুনীয়া এওঁলোকে ৰেচিপি বনায় গতিকে আহি ফেলে বৰজলাৰ ৰাসত আপোনালোকে খাব আৰু খোৱাৰ পিছত কিন্তু মই আপোনালোকক আকৌ সুধিম দোকান বনোৱাৰ পিছত কিন্তু মই আকৌ আহি সুধিম যে আপোনালোকে খাই কেনেকুৱা পাইছে মানে ভালে বুলি ক'ব লাগিব এওঁলোকৰ অভিজ্ঞতা আছে যেতিয়া বনোৱা না আচ্ছা এতিয়া ৰাস কিমান তাৰিখে হ'ল 5 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু এই 5 তাৰিখৰ পৰা আৰম্ভ গতিকে ৰাইজসকল এই 5 তাৰিখে আহক বৰজলা ৰাস মহোৎসৱ ইয়াত পালন কৰিম বৰজলাহত গতিকে আপোনালোকে আহক আৰু আহি আমাৰ এই যিসকল কাৰ্যালয়টো মানে গ্ৰহণ কৰক আৰু খোৱা খাদ্যখিনি এওঁলোকৰ পৰা কিনি লওক আপোনালোকক জয় জুবিন দা ঠিক আছে